फ्रेंड्स हमारे चैनल तो लाइक शेयर सब्सक्राइब करबो और काखत থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'বোৰ চাই কেনে পালে কমেন্ট বক্সত জনাব। আহক তিনটি ভিডিঅ'টো আৰম্ভ কৰো। আৰম্ভ কৰি শুৰুৱে হোৱা নাই। কোনবা পাদিছে ইমান বেয়া কৰি। মোৰা মুঠি খাইছে নি কোনবা ইমান বেয়া পাচ্ছে চি চি। ওই হাগি পাদি নাও নেকি তন্তে হা চি চি। তবে সব বাইদো। বাপৰে তোমালোকৰ ইমান চিঞৰ বাখনে মই বাহিৰৰ পৰা শুনিছো। ইমান গল নে তেটো ফালি চিঞৰি আছে একেবাৰে পাগল বিলাকৰ নিচিনা। নাই বাইদো এন্তে কোনবা পাদিছে ইমান বেয়া গোন্ধ হৈছে একেনা হাল্লা চিল্লা হৈছে। সি অভদ্ৰবিলাক তোমালোকে ৰাতিপুৱা উঠি কিনে পটি কৰি নাখা নেকি হে এতে পাদিবৰ কাৰণে আহিছে। ছি মই ভাল নাপাতে এইবিলাক কাণ্ড কিন্তু ক্লাছৰুমত। নাই মেম মইতো পাদা নাই কিন্তু মই হাগিছিলো ৰাতিপুৱা আজি। চুপ এইবিলাক ফালতু কথা বাদ দে। ছি কি পাদা হাগা মই ভাল নাপাতে একদম ননসেন্স। হ'ব বাদ দে এতিয়া মই নাম মাতি যাম কোনে কোনে আছে উপস্থিত কৈ যাবা ঠিক আছে। হ'ব বাইদা বিটুপন ডেকা মেম নাই হা তাৰ পেটৰ বিষ। উফ এই লৰাটো যে সদায় নাটক মানে। সুধেৰ ভাই সুধি আহা নাই মেম তাৰ আজি পাইখানা হৈ আছে। লকডাউন সিন ৰাঠৰ মেম উপস্থিত কোৱাৰেণ্টিনা যোশী মেম উপস্থিত কৰোনা পাল মিছ আহা নাই। মিছ তাৰ বোলে খালি জ্বৰে হৈ আছে। এই কৰোনাটোৰ যে খালি জ্বৰ চৰ্দি এয়াই শুনি থাকো মানে। ই বহুত নাটক কৰে স্কুল আহি নাহে এই কাৰণে খালি জ্বৰ কৈ থাকে। তাক কথা পাতিব লাগিব মাক বাপেকৰ লগত। সেনিটাইজাৰ থাপা ৰ কি কৰিছ? মেম উপস্থিত সোশ্যাল ডিস্টেন্সিং বাইদেউ উপস্থিত মাস্ক মিছ নাই আহা হ্যান্ড গ্লাভস মিছ আৰু কোনো আহা নাই। আমি চাৰিটা আইছো আৰু নাম নকব মোৰ মাথা বিষাই গৈছে। বাকি কোৱাচোন আজি আমি তেতিয়াহলে কিতাপৰ কথা নাপাতো দিয়া। চাৰিজন ষ্টুডেন্ট আহিছে অলপ বাহিৰে কথা পাতো আহা। বাকি কোৱাচোন সেনিটাইজাৰ বন্ধ যে পালা কি কৰিলা ক'ত গলা অলপ আমিও জানো। কিনো কৰিম বাইদেউ ঘৰতে আছিলো হাতবোৰ ধুইছিলো গা ধুইছিলো বেলেগকো ধুৱাইছিলো হেয়াই আৰু। বাকি তুমি কোৱা লকডাউন তুমি কি কৰিলা ক'ত গলা? কিনো কৰিম বাইদেউ জন্ম হল মোৰ চাইনা উহান চহৰত ইৰাণ পাকিস্তান আমেৰিকাকো লকডাউন কৰিলো লাষ্টত অসমকো নেৰিলো। বাবা তোমাৰ মহানুভূতিয়ে বেলেগ। বাকি তুমি কোৱা কোৱাৰেণ্টিনা তুমি কি কৰিছা? বাইদেউ মোক ঘৰৰ পৰা ওলাবই নিদিয়ে মই ঘৰতে বহি আছিলো আৰু 14 দিন। বাকি তুমি কোৱা সোশ্যাল ডিস্টেন্সিং তুমি কি কৰিছা? বাইদেউ মোক কাৰো ওচৰত যাবই নিদিয়ে মোক সবৰ ওচৰৰ পৰা খেদি দিয়ে খালি কয় সোশ্যাল ডিস্টেন্সিং। কি কৰিবা আৰু তোমাৰ নাম চাই কাম নামেই তেনেকুৱা আৰু বাৰু হ'ব বাৰু ৰবাচোন। বাকি কোৱা এতিয়া আৰু কি কৰিবা? আজিতো কিতাপ নপঢ়ায়ে কি কৰিব বিচাৰিছা আজি? বাইদেউ ঘৰতে যাও নেকি বিছনাখনে মাটি থকা যেন লাগিছে তাতে যাই কিনে বাগৰি থাকো। বাইদেউ বেয়া নাপাব এটা কথা কম ৰাতিপুৱাৰ পৰা মোৰ পাতলা পায়খানা হৈ আছিল এইকাৰণে ধৰ পাদি আছিলো। চি তইম পাদি আছিল ৰাতিপুৱাৰ পৰা। আজি মই কাৰ মুখখন চাই আছিলো ৰাতিপুৱা তোৰ ওচৰত বহিলো চি উফ তোমালোকৰ কথাবিলাক শুনি মোৰ মাথাটো বিষাই গল দেই। হ'ব দিয়া আজি আৰু ক্লাছ নকৰো দিয়া মোৰো একেবাৰে গাটো বেয়া লাগি গল। কালি কৰিম দে ক্লাছ হ'ব যোৱা এতিয়া ঘৰে চবে।